আকৌ এবাৰ মই আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি মই আপোনালোকক এখন ঠাইৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম আৰু এই ঠাইখন বন্ধু প্ৰাঞ্জল বন্ধু, গতিকে দুইজন বন্ধুৰ লগত যাম মই আৰু সেই ঠাইখনৰ বিষয়ে আপোনালোকক দেখাম। সেই ঠাইখনৰ বিষয়ে জানি হয়তো আপোনালোকৰ বহুত লাভ হ'ব, গতিকে ঠাইখনৰ নাম যাবলৈ ওলাইছোঁ। ব'লক যাওঁ। নহ'লে প্ৰথম কুলদীপ বন্ধুক লগ পাম, তাৰপিছতহে আমি প্ৰাঞ্জল বন্ধুৰ ঘৰত সোমাম আৰু তাতে চাহ পানী খাই লৈ যাই থাকিম। আৰু মোৰ লগৰ বন্ধু কুলদীপক লগ পাইছোঁ। এতিয়া আমি যাম আৰু দুয়োজনে একেলগে প্ৰাঞ্জল বন্ধুৰ ঘৰলৈ একেলগে যাম। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ প্ৰাঞ্জল বন্ধুৰ ঘৰলৈকে। প্ৰাঞ্জল বন্ধুৱে চাগে ইমান সময় অপেক্ষা কৰিয়ে আছে, এতিয়াও আমি গৈ পোৱা নাই কাৰণে ফোন কৰিয়ে আছে। ত' ফ্ৰেণ্ডছ, আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমাৰ বন্ধুৰ ঘৰত দেখিছে, বন্ধুৰ ঘৰত আজি আমি আহি এতিয়া বৰ্তমান চাহ পানী খালোঁ আৰু আমি এনেকুৱা এটা ঠাইত যাব ওলাইছোঁ। সেই ঠাইখন দেখা পালে আপোনালোকে বহুতেই এক্সাইটেড হৈ পৰিব। চ' এতিয়া আমি যাব ওলাইছোঁ। এতিয়া আমি আহি আছোঁ, বৰ্তমান গৈ আছোঁ, পামগৈ আৰু বেছি টাইম নাই। বতৰটো ভাল। আমি বঘৰা পাইছোঁহি আৰু বঘৰাতে এটা কইনাকান্দা শিল আছে, সেইটো আপোনালোকে চাবলৈ আহিব পাৰে। সেইখন হৈছে বঘৰা ৰাজ্যিক চিকিৎসালয়। আৰু কিমান সময় লাগিব? আৰু খুব বেছি 5 মিনিট আমি পাই আছোঁগৈ। 5 মিনিট। বন্ধুসকল, আমি অহা ঠাইখন হৈছে মৰিগাঁও জিলাৰ নিচেই ওচৰতেই থকা চাৰণবিল। এই চাৰণবিলখনৰ ভিতৰত গৈ আমি দেখা পাম ইয়াৰ পৰিৱেশ, আৰু এইখন হৈছে বেনাৰ দেখা পাইছে। আৰু এতিয়া আমি ভিতৰলৈ যাব ওলাইছোঁ। ব'লক তেনেহ'লে ভিতৰলৈ যাওঁ। বাবা, আমি অহা ঠাইখন হৈছে মৰিগাঁও জিলাৰ নিচেই ওচৰতেই থকা চাৰণবিল। এই চাৰণবিলখনতেই 2007 চনত নেশ্যনেল গেমছ হৈছিলে। এয়া ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ অকণমান। চ' ফ্ৰেণ্ডছ, আমি আজি 3জন বন্ধুৱে মিলি আহিলোঁ অলপ ফুৰিবলৈ আৰু আপোনালোককো কিছু দেখাবৰ কাৰণে আহিলোঁ। ফ্ৰেণ্ডছ, আজি মই এই চাৰণবিললৈ আহিলোঁ মোৰ লগৰ কুলদীপ বন্ধু আৰু প্ৰাঞ্জল বন্ধুৰ লগত। চ' আজি চাওঁ আমাৰ এই চাৰণবিলত পৰিৱেশটো কেনেকুৱা, আৰু আপোনালোকে চাবলৈ পাব ইয়াৰ পৰিৱেশটো কেনেকুৱা। আপোনাৰ দেখিছে কুলদীপ বন্ধু, পিছত আছে প্ৰাঞ্জল বন্ধু। আমি এতিয়া গৈ আছোঁ। সুন্দৰ পৰিৱেশ। ইয়াতে 2007 চনত নাওকেল হৈছিলে ন, নেশ্যনেল গেমছ হৈছিলে। এজোপা হৈছে কথনা ফুল। গছজোপাৰ পাতটো বেলেগ ধৰণৰ, অলপ সেউজীয়া নহয়। পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মই অলপ। এইকেইখন হৈছে কেনোয়িং খেলত ব্যৱহাৰ কৰে।
আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল আছে ভিতৰত আৰু নিচেই কাষৰে বিলখনত শীতকাল পৰাৰ লগে লগে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। আহিলোগৈ চাই গোটেই পৰিৱেশটো, এতিয়া আমি যাবলৈ ওলাইছোঁ বৰ্তমান। বন্ধুসকল, মই আপোনালোকক এখন বেনাৰ দেখাব চেষ্টা কৰিছোঁ। এই বেনাৰখনতেই আছাম কাইকিং এণ্ড কেনুইং পৰা 25জন মুঠ খেলুৱৈ ইয়াৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ বিভাগত 2008 চনৰ পৰা 18 চনলৈকে তেওঁলোকে প্ৰশিক্ষণ লৈছিলে আৰু ইয়াতে খেলিছিলে। আৰু APBN, BSF, আৰ্মি, CRPF এনেকৈ বিভিন্নটা বিভাগত তেওঁলোকে পদ লাভ কৰিব কাৰণে বা জব কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। তাৰে ভিতৰত মোৰ মৰমৰ বন্ধুজন আছে ইয়াতে, 17 নম্বৰত আছে মিষ্টাৰ প্ৰাঞ্জল পাঞ্চং। তেওঁ 2015 অক্টোবৰ মাহত APBNত পাইছিলে আৰু তেওঁ এটা ব্ৰঞ্জ লাভ কৰিবৰ কাৰণে পাইছিলে। আৰু তেওঁ মই জনাত ভূপালত খেলিব গৈছিলে, মধ্যপ্ৰদেশ কৰিব। আৰু এতিয়া মোৰ মৰমৰ বন্ধুজনক আপোনালোকৰ মাজত চিনাকি কৰি দিবৰ কাৰণে বিচাৰিছোঁ। আহা, এয়া হৈছে মোৰ মৰমৰ নমস্কাৰ প্ৰাঞ্জল। আৰু এওঁ এতিয়া বৰ্তমান APBN কৰি আছে। আৰু তেওঁক মই দুটা কথা সৰুকৈ সুধিম। আৰু তুমি কোৱাচোন, ইয়াৰ কেতিয়া তুমি প্ৰশিক্ষণ লৈছিলা আৰু ক'ত খেলিব গৈছিলা? মই 2008 চনত যেতিয়া 2007ত নেশ্যনেল গেমছ হৈছিলে ইয়াতে, তাৰপিছত মই এবছৰৰ পিছত 2008ত মই গম পালোঁ যে ইয়াত প্ৰশিক্ষণ চেণ্টাৰটো ৰৈ গৈছে, ইয়াতে কাইকিং কেনুইঙৰ প্ৰশিক্ষণ দিয়া হয়। সেই হেতুকে 2008ত মই মোৰ লগৰ সমনীয়াৰ লগত ইয়াতে মই জইন কৰিছিলোঁ। আহি কোচ হয় আমাৰ অনন্ত বৰঠাকুৰ ছাৰ, তেখেতৰ ওচৰত আহিছিলোঁ আৰু তেখেতে এনেকৈ সকলোখিনি দৰ্শাই দিলে। তাৰপিছত 2008ৰ পৰা মই 2014লৈ খেলৰ লগতে জড়িত আছিলোঁ। ক'ত খেলিব গৈছিল? তেতিয়া মই গৈছিলোঁ খেলিবলৈ 2014ত গৈছিলোঁ ভূপালত, তাতে মই এডাল ব্ৰঞ্জ পাইছিলোঁ। তাৰপিছত তাৰ আগতে এবাৰ গৈছিলোঁ মই উত্তৰ প্ৰদেশত গৈছিলোঁ, উত্তৰাখণ্ডত গৈছিলোঁ। তাৰপৰা তেনেকৈ তাতে কিছুমান বহুতো বন্ধু বান্ধৱীক লগো পোৱা গৈছে, প্ৰত্যেক ষ্টেটৰ পৰা আহে, প্ৰত্যেক ষ্টেটৰ পৰা। হয়, ঠিকে আছে। আৰু এই চাৰ্টিফিকেটখনৰ পৰা আমাৰ বন্ধুসকললৈ এটা মেছেজ পঠাব বিচাৰিছোঁ যে এই চাৰ্টিফিকেটখনে বিভিন্ন ধৰণৰ অৰ্থাৎ মানে ডিফেন্সৰ ক্ষেত্ৰত বহুতো কামত আহিব চাগে। হয়, আপোনালোকে যদি সকলোকে মই এটা মেছেজ দিব বিচাৰিছোঁ, মোৰ লগৰ সমনীয়াও থাকিব পাৰে, বহুত উঠি অহা প্ৰজন্ম বহুত এনেই থাকিব পাৰে পঢ়ি শুনি, হয়তো তেনেকুৱা আৰু যুৱক যুৱতীসকলে এই চাৰণবিলত আহি পেলাই প্ৰশিক্ষণ লৈ আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ পাবলৈ সক্ষম হ'ব পাৰে, সুযোগ লাভ কৰিব পাৰে। তাত যদি আপোনালোকে যদি আপোনালোকে বিভিন্ন এডাল মেডেল পায়, তেতিয়া ধৰক মেডেল পালেও নাপালেও যদি পাৰ্টিচিপেট কৰা চাৰ্টিফিকেট থাকে, তেতিয়া সেই চাৰ্টিফিকেটৰ জৰিয়তে মানে ডিফেন্সৰ লাইনত আহিবলৈ তাৰমানে সুবিধাটো বেছি হৈ পৰে আৰু সুবিধাজনক হৈ পৰে, কাৰণ তাৰ পৰা মাৰ্কছ পোৱা যায় লেভেলত খেলা চাৰ্টিফিকেটত। সেইটো এক্সট্ৰা কোৱালিফিকেশ্যন চাৰ্টিফিকেট যায়। ঠিক আছে, থেংক ইউ। আৰু এটা বস্তু দেখ, নেশ্যনেল মডেল উইনাৰ্ছ এণ্ড কাইকিং এণ্ড কেনুইঙৰ 2007 চনৰ পৰা 2016 চনলৈ মুঠ 53জন অৰ্থাৎ 53জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। ইয়াতো আছে তেওঁ প্ৰাঞ্জল বৰদলৈ, ইয়াতো আছে, এইজন 37 নম্বৰত আছে তেওঁ প্ৰাঞ্জল বৰদলৈ। ছেকেণ্ড কেনপ'ল' চেম্পিয়নশ্বিপ 1 ব্ৰঞ্জ পাইছিলে। এইটো আপোনাৰ ভূপালত হৈছিলে, এইটো মধ্যপ্ৰদেশ। আৰু ইয়াত 15 পৰা 20 জানুৱাৰী 2014 এইটো খেলিব যোৱাটো ইয়াতে গোটেইখিনি আছে সকলোৰে। আপোনালোকে আহিব ইয়াতে খেলিবৰ কাৰণে বা চাৰজনক লগ ধৰি প্ৰশিক্ষণ লৈ তেনেকৈ আপোনালোকেও ষ্টেটত যাব, ষ্টেটৰ পৰা নেশ্যনেলত যাব। গতিকে আহিব এবাৰ ইয়ালৈ। থেংক ইউ। বন্ধুসকল, আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোকে আহিব, ইয়াত থকা ছাৰগৰাকীক লগ ধৰি প্ৰশিক্ষণ ল'ব আৰু আপোনালোকৰ বহুত লাভ হ'ব। গতিকে
ঘৰত এনেই নাথাকিব আৰু কাৰোবাৰ যদি আগ্ৰহ আছে আহিব পাৰে।